নমস্কাৰ সকলোকে মই ভিডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ। এয়া আমি ৰঙন বৌদ্ধ টেম্পলটো চাবলৈ গৈ আছোঁ। Istan নোহোৱা হৈ থাকিলে বোলে ৰখাই মানে এতিয়া আমি বুদ্ধ টেম্পলটো পাই আছোঁহি আৰু তই গালত ইমান ডাঙৰ সৰু উঠাই দিলি যে দিলে না অঁ ঠিক আছে কি কৰিছে ডাঙৰ কৰিছে ধুনীয়া লাগিছে ফাইনেলি পাই গ'লোগৈ আৰু দেই পালেহি Welcome to Ananda Buddhist Monastery. ভালে আমি এনেই চাবলৈ বুলি আহিলোঁ ওচৰৰ পৰা আহিছোঁ এই ভজু অঁ হয় অঁ ককা এজন কমিটিৰ মানুহে হয় আমাক সুধিলে আৰু ক'ৰ পৰা আহিছা বুলি আৰু চোৱা বুলি কৈছে ভালকৈ আছে ইয়াত এনেকৈ বনাই থৈছে এতিয়া আমি ওপৰলৈ গৈ আছোঁ হয় এইটো পোম্পাই উৰাওঁতে বজায় নেকি এইটোৱে বজায় পোম্পাই উৰাওঁতে পোম্পাই কেতিয়া উৰোৱা হয় এইটো লক্ষী পূজাত মহিলাসকলে বনায় ধৰ্মীয় পতাকা ধৰ্মীয় পতাকা বিশ্ব বৌদ্ধ পতাকাখন আগত উৰোৱা আছে ন এই কয়
শিৱলি তেওঁ পুজিলে মানে তেওঁ কি অভাৱ টকা পইচাৰ অভাৱ নে ধান চাউলৰ অভাৱ সেইবিলাক তেওঁ পুজিলে মানে সেইবোৰ তেওঁ অভাৱ নাইকিয়া হয় অভাৱ দূৰ হয় নাইকিয়া হয় সেইটোৱে এজন শিশুৱে তাৰপিছতে সেই ঘৰটো আমাৰ চতুৰ শেষৰ দিনা গৰু গা ধুৱাই হয় গৰু গা ধুৱাই বহাগ বিহুৰ দিনা আমি সেইদিনাখন মূৰ্তি গা ধুৱাই সেই মূৰ্তিও ইয়াৰ পৰা তালৈ লৈ যায় ধুনীয়াকৈ নতুন কাপোৰ পাৰি আৰু দি দিয়া হয় তাৰপিছত সেই নাওখনতে পানী ঢালে নাৱত তাতে পায়ে কিবা আছে বনোৱা এটা বস্তু কাৰণে পানী পেলাই ঘূৰি থাকে সেই পানীৰ পৰা বিন্ধাৰ পৰা পানীটো মানে মূৰ্তি গাত পৰে সেই মূৰ্তি সেইকেইটা আমাৰ পৃথিৱীত বা সেই তাত 52 ঘণ্টা থাকে 52 ঘণ্টা আৰু সেইটো তাৰ যিটো নেকি নিয়ম আৰু 52 ঘণ্টা থাকিব লাগে সেইখন বাৰ্মা দেশৰ পৰা পঞ্জিকা ম্যানমাৰ বাৰ্মা দেশ হয় সেইটো পঞ্জিকা দেখায় আৰু ৰাতিপুৱা 13 এপ্ৰিল দিনা ৰাতিপুৱা 6টা বজাত তেওঁক নমাব 52 ঘণ্টাৰ পাছতে কোনদিনাখন আবেলি সময়তে আকৌ মূৰ্তি আনিব তেনেকুৱা এখন আহে নিয়ম বুলি তেনেকুৱা চলে তাৰপিছত সেইটো লাষ্টত তেওঁ গৌতম বুদ্ধ মানে ধৰ্ম প্ৰচাৰ কৰি কুশীনগৰত 80 বছৰ বয়সত বিশ্ৰাম লৈছিলে মৃত্যু হয় মৃত্যু আমাৰ মতে মৃত্যু নকয় সেইটো পৰিনিৰ্বাণ বুলি তেওঁ মানে তেওঁ আকৌ পৃথিৱীলৈ এতিয়া জন্ম নলয় ঘৰকো বাকী হ'ল এই ঘৰটো এইটো কয় সীমা ঘৰ কাপোৰ পিন্ধা গেৰুৱা কাপোৰ দেখিছেনে হয় দেখিছোঁ তেওঁলোকক শপত গ্ৰহণ কৰে তেওঁলোকে জ্যেষ্ঠ আছে নহয় শিক্ষকসকলক কাৰণে তেওঁলোকে যে জ্যেষ্ঠ 6-7জনমান আহে তাতে শপত গ্ৰহণ কৰে আপোনাৰ নামটো ক'বা মোৰ নামটো প্ৰবীণ শ্যাম এই পতাকাখনৰ মহত্ব বেলেগ প্ৰথমতে আছে নীলা আছে দেই নীলা মানে গৌতম বুদ্ধৰ মনটো মানে আকাশখন নিচিনা নীলাটো সেইটো বুজায় সেইটো বুজায় হালধীয়া এটা আছে বগা তিয়াগ এনেকৈ 6টা ৰঙৰ বেলেগ গুণাত মহত্ব আছে সেইটো আমাৰ বিশ্বত যিমান বৌদ্ধ দেশ আছে গতিকে সেইটো ৰঙে এইটো পতাকা আছে এইখন পতাকাখন সকলো দেশতে আছে বৌদ্ধ ধৰ্মৰ বহুত আছে পালন কৰে আমাৰ ভাৰতৰ বাহিৰে লাওছ কম্বোডিয়া থাইলেণ্ড চীন জাপান বহুত দেশত আছেতো আছে আমাৰ হেৰি নাই জাতিটো বংশ উচ্চ নিচ নাই হয় আমাৰ সম্প্ৰদায়টো সকলো সমান 13-14টা বংশ আছে বুজিছে জ্যেষ্ঠজনে আগত পঢ়িব পাৰে তেওঁ বোলে নিজ জাতি তেওঁৰ হাতত আমি নেখাওঁ সেইবোৰ আমাৰ নাই কিছুমান কালি পঢ়ি টিভি দেখাইছে কোনোবা এজনে বোলে পুৰুষ মানুহে কি বিয়া পাতিলে দেখাইছিলে মানুহজন ঢুকালে সৎকাৰ কৰিবলৈ মান নাই আমাৰ তেনেকুৱা কিছু নহয় সেইটো নাই আমাৰ সেইটো ভাৱ নাই সমানে এতিয়া ককাই আৰু এটা কিবা দেখাব আমাক আগত যে কৈছিলোঁ এই 5জন ঋষি যে বনাই থৈছে মূৰ্তি সেই 5জন ঋষি মানে তেওঁ এতিয়া বৌদ্ধ ধৰ্মত প্ৰথম শিক্ষা দিছিলে আল্লাৰ কালাম কুন্দন্য বপ্প ভদীয় আৰু এজনৰ নাম আছে কিতাপত পঢ়িছোঁ যে তেনেকুৱা আছে 5জন বৌদ্ধ ধৰ্মত দীক্ষিত হৈ গ'ল তেওঁলোকেও পাছত ধৰ্ম প্ৰচাৰ কৰিলে বৌদ্ধ ধৰ্ম এইটো তাত কোৱা নিচিনা একেই নেকি তেওঁ ধ্যান কৰোঁতে ধ্যান মানে এই দীক্ষা তেওঁ জ্ঞান প্ৰাপ্ত হোৱাৰ পাছত তেওঁ মেডিটেশ্যন কৰিবলৈ যায় বুজিছা নাই যিকোনো জেগাত মেডিটেশ্যন কৰিবলৈ যাওঁতে এদিন মেডিটেশ্যন কৰোঁতে খুব
বৰষুণ আহিলে শিল ধুমুহা নিচিনা বানপানী নিচিনা হৈ গ'ল সেইখিনি এইটো নাগৰাজে তেওঁ মানে গৌতম বুদ্ধক ৰক্ষণাবেক্ষণ দিছে পানী আছে পানীৰ পৰা ৰক্ষা কৰিলে তাৰ ওপৰৰ ফালে শিল বৰষুণ ধুমুহা চুমুহা ৰক্ষা কৰিছিলে ধ্যান কৰাত সহায় কৰিছিলে মানে ধ্যান কৰি থকা সহায় কৰিলে ধ্যান কৰোঁতে বেছি দিন নাথাকে তেওঁলোক কেইঘণ্টামান থাকিলে সদায় নাযায় নহয় সময় গৈ থাকে তেনেকুৱা বিশ্ব বৌদ্ধ পতাকা এইখন সকলো দেশৰ বৌদ্ধ মন্দিৰতে আপোনালোকে দেখা পাব চব এবাৰ ধুনীয়াকৈ আগপিনৰ পৰা কিমান ধুনীয়াকৈ সজাই পৰা চাফ চিকুণকৈ থৈছে ৰাখিছে এয়া আমাক সকলোখিনি কথা ক'লে ইয়ালৈ আহি আজি আমি বহুতখিনি কথাই গম পালোঁ জানিলোঁ বৌদ্ধ ধৰ্মৰ বিষয়ে গম পালোঁ পাৰিলে আপোনালোকো আহিব বাৱন্ন ঘণ্টা যে ককা থয় ইয়াতে থয়নে ইয়াতে থয় ন নতুন কাপোৰ পাৰি ইয়াতে ৰাখে হয় ঘৰটো মোৰ ভজু ৰংচল চাংমাই গাঁও ঠিক আছে লিখিম বহীত ঠিক আছে লিখিম দান কৰা সকলোবিলাক হয় সকলোৱে বেলেগ বেলেগকৈ দিয়া ইয়াৰ মুখ্য মন্দিৰটোহে সকলো গাঁৱে লগ লাগি বনোৱা আৰু এইবিলাক যে দেখিছে হাতী এইবিলাক এটা এটা বস্তু সকলোৱে নিজে নিজে দান কৰিছে দাদা আছে ইমানটোৱে আছিলে আজি ভিডিঅ'টো ধন্যবাদ দ্য আনন্দ বুদ্ধিষ্ট মনেষ্ট্ৰী ৰহন